Hello everyone, আশা কৰোঁ সকলোৱে ভালে আছে আৰু মই ভালে আছোঁ। মোৰ অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ স্কুলৰ পৰা তেজপুৰ। থাম্বনেইল দেখি নিশ্চয় গম পাইছেই। আৰু আমি চব গাড়ীত বহি ল'লোঁ, কিয়নো গাড়ীখন আহি পাই গ'লহি। সোনকালে ওলালে সোনকালে তাৰ পামগৈ, গতিকে আমি চব একদম ৰেডি তেজপুৰ যাবলৈ কাৰণে। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু ময়ো একদম গাড়ীত পূৰা বহি ল'লোঁ। এই যে দেখিছেনে বেকপেক কৰি আছে বুলি মাৰি নাপায়, মানে চবতে অশান্তিতে ইহঁতে একদম গাড়ীত নাচি বাগি হুলস্থুল কৰি গৈছে পূৰা একদম। ইহঁতকে দেখি মেমহঁতেও ৰ'ব নোৱাৰি অকণমান সহযোগ কৰি দিলে। আৰু এতিয়া আমি একদম যাত্ৰা অতিবাহিত ৰাখি গৈ আছোঁ। আৰু এতিয়া আমি পাইছোঁহি কলীয়া ভোমোৰা দলং। আপোনালোকে নিশ্চয় দেখি গম পাইছেই, বহুতে দেখিছেও চাগে এইখন দলং কিমান দীঘল, এইটো আপোনালোকে দেখিলে নিশ্চয় ধৰিব পাৰিব। গতিকে চাওকচোন এবাৰ দলংখন আৰু এই পৰিৱেশটো ব্ৰহ্মপুত্ৰৰ পাৰত, মানে একদম ব্ৰহ্মপুত্ৰৰ ভিউটো আহি আছে। কিমান এটা যে ভাল লাগিছিল সেইকণ টাইমত, মানে এইটো বুজাব নোৱাৰোঁ আৰু। আৰু এতিয়া আমি পাই গ'লোহি মহাভৈৰৱ মন্দিৰ। ইয়াতে সোমাই সেৱা চেৱা কৰি লৈ বেলেগত যাম আৰু। গতিকে চাওকচোন মন্দিৰটোৰ পৰিৱেশটো যে ইমান বহুত বেছি ধুনীয়া, মানে মই ভাবাও নাছিলোঁ যে ইমান বহুত বেছি ধুনীয়া ওলাব। কোন কোন ইয়াতে গৈছে এবাৰ জনাবচোন, আৰু গৈ কেনেকুৱা লাগিল সেইটোও জনাব। বাকী এইজন শিৱ বাবা আছে আৰু ভিতৰতো ভালেই হ'ব নিশ্চয়, ব'লকচোন চাওঁ এবাৰ। একচুৱেলি ভিতৰতো বহুত বেছি আন্ধাৰ, আপোনালোকে একো দেখা নাপাব। ময়ে দেখা পোৱা নাছিলোঁ, আৰু ইয়াত বোলে ভিডিঅ' কৰা বা ফটো উঠোৱা মানা, গতিকে মই দেখাব নোৱাৰিলোঁ ভিতৰতো। আপোনালোকে গ'লে দেখিব, চাব। আৰু বহুত চাফ চিকুণ, মানে বাহিৰটোৱে হওক বা ভিতৰটোৱে হওক, মানে বহুত বেছি চাফ চিকুণ। আৰু ইয়াত কিবা কিবি জয় শ্ৰীৰাম এনেকৈ লিখি পেলাই থৈ দিছে একদম পূৰা ষ্টেপত দেখি। মহাভৈৰৱ মন্দিৰৰ পৰা আহি আমি আৰু এটা জেগাত গৈ আছোঁ, গতিকে ক'ত গৈ আছোঁ ভিডিঅ'টো চাই থাকক, তেতিয়া নিশ্চয় গম পাবই। আমাৰ ছোৱালীগালো এনেকৈ খোজকাঢ়ি আহি আছে, কাৰণ গাড়ী লৈ যাব নোৱাৰি এইফালে। ক'লে আহিছোঁ গম পাইছেনে বাৰু? ইমান ওপৰত যাবলৈ বাহিৰে দিছে অগ্নিগড়। এতিয়া গৈ আছোঁ অগ্নিগড়ৰ মানে ভিতৰলৈ কি কি আছে নাই চাবলৈ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। অৱশেষত মানে খোজকাঢ়ি একদম ভাগৰ লগাৰ পাছত একদম মানে যোনটো জেগাত আহিছিলোঁ সেই জেগাটো পাই গ'লোহি। অনুভৱটো কোৱা, অনুভৱ যে ওপৰৰ যেটো কি নাজানো বাৰু, সেইটোলৈ যাম, চেষ্টা কৰিম যাবলৈ যদিও ভাগৰ লাগিছে। সেইটো হৈছে তলত, আমি একদম পূৰা ওপৰত আহি গ'লোঁ ফাইনেলি। একদম ওপৰত ৰখি তলৰ ভিউবোৰ চাই আছোঁ। একদম ইফালে ব্ৰহ্মপুত্ৰখন ওপৰত উঠিলে গোটেই ব্ৰহ্মপুত্ৰ দেখি থাকে, আৰু গছ গছনিবোৰ ধুনীয়াকৈ ফটো উঠিব পাৰিব, সেইটোতো মেইন ন ফটো উঠাটো। বাকী এইটো চাওক, হৰিহৰ যুদ্ধখনৰ এইটো হয়তো কিবা পাৰ্ট এটা হ'ব, মই ইমান ভালকৈ নাজানো, দেখাইছোঁ। আৰু মই এপাক জোলনা জুলি ল'লোঁ, ইগন'ৰ কৰক জোলনা চোলাটো। ফুল প্ৰেমীখিনিৰ কাৰণে এই ক্লিপটো ফুলৰ। ব্ৰহ্মপুত্ৰৰ পাৰত চাওক না পৰিৱেশ। এতিয়া আমি চাবলৈ আহিছোঁ ক'ল পাৰ্ক, গতিকে মই যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ফটো ভাল আহিব। এইখনেই হৈছে ক'ল পাৰ্ক, একদম ফুলবোৰ আহে। এইফালেদি গ'লেহে মানে মেইন পাৰ্কখন দেখা পোৱা যায়, মানে খেলা ধূলা বস্তু, আৰু এইটো মানে একদম পুৰা একলেণ্ড টাইপ।
তেজপুৰ একলেণ্ড কোনোবা উঠিব নেকি এখন এয়াৰপ্লেনত যদি উঠি আহি যাব তেজপুৰ বাকি কোল পাৰ্ক চাই আহি এতিয়া বহিছোঁ খাবলৈ মানে ভাত খাবলৈ বহিছোঁ বহুত চালোঁ আৰু এতিয়া পেটে খাওঁ খাওঁ কৈছে গতিকে ভাত পাপৰ মাংস ভাজি চালাড লৈ ল'লোঁ খাবলৈ আমি পাইছোঁ তেজপুৰ ইউনিভাৰ্চিটি মানে মেইন গেটখন যদি পাৰ্মিশ্যন পাওঁতে সোমাম যদি নাপাওঁ উপায় নাই সোমাবলৈ দিয়া আশাটো ক্ষীণ তেওঁ যদি নাপাওঁ ইউনিভাৰ্চিটিখন চোৱাটোৱে মোৰ কাৰণে যথেষ্ট ফাইনেলি পাই গ'লোঁ আৰু তেজপুৰখন এপাক ঘূৰিবলৈ গৈছোঁ যিহেতু গোটেইখন তেজপুৰ চোৱাটোতো অসম্ভৱ কাৰণ ডিপাৰ্টমেণ্টবিলাক ইমান দূৰত দূৰত গতিকে এনেই এপাক ঘূৰিম আৰু এইখনেই হৈছে নিৰিবিলি যদি আপোনালোকে পঢ়ে তেজপুৰৰ কাৰণ গাড়ীতে চাম মানে খোজকাঢ়িটো অসম্ভৱ কাৰণ ইমান আমাৰ হাতত সময়ো নাই গতিকে আমি খোজকাঢ়ি চোৱাতকৈ গাড়ী দি একদম চাম আৰু ইমান যে এটা ডিচিপ্লিন ইউনিভাৰ্চিটিৰ ভিতৰতো আৰু এটা ডিপাৰ্টমেণ্ট মই কৈ আছোঁ বহুত বহুত দূৰত গতিকে এইটো খোজকাঢ়ি চোৱাটো অসম্ভৱ গতিকে আমি গাড়ী দিয়ে চাইছোঁ এইখনেই হৈছে তেজপুৰ ইউনিভাৰ্চিটি আৰু ইয়াত দেখিছেনে চাইকেলবিলাক যে কিমান এটা ডিচিপ্লিনত কৰিছে মানে ভাষা নাই আৰু ক'বলৈ মই যে দেখাইছিলোঁ সেই উপন্যাসখন নিৰিবিলি এই জেগাখনৰ নামেই হৈছে নিৰিবিলি একদম দেখিছেনে কিমান এটা নিৰিবিলি নীৰৱ একদম এতিয়া শান্তি পৰিৱেশ একো নাই ইয়াতে ধুনীয়াকৈ কিতাপ চিতাপ পঢ়ি আছে ইয়াৰে ল'ৰা ছোৱালী পৰিৱেশ চাওকচোন নিৰিবিলিটো নীৰৱ নীৰৱ জেগাকণ নিৰিবিলি জেগাকণ এইখন নীলাচল এখন ভাত খায় মাৰি আহি নিৰিবিলি কিতাপখনত যিখিনি উল্লেখ থকা জেগা সেইখিনি আমি চবেই চাই আহিলোঁ আৰু এতিয়া বাই বাই তেজপুৰ বহুত দিনৰ আশা এটা পূৰণ হ'ল ভাবিছিলোঁ যে ইউনিভাৰ্চিটি গেটখনে চাব পাৰিম কিন্তু ভিতৰখনো সোমাব পাৰিলোঁ যিটো ভাগ্যৰ কথা আৰু এই সোমাবলৈ পৰাটো ৰুমি মেমৰ কাৰণে হৈছে ৰুমি মেমক এই ভিডিঅ'টোৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি সকলোৱে ফটোশ্বুটটো উঠি ঘৰলৈ যাত্ৰা কৰিছোঁ মানে ঘৰলৈ মানে কি তেজপুৰৰ পৰাহে ওলাইছোঁ আৰু এটা এইখনেই হৈছে তেজপুৰ মহাবিদ্যালয়ৰ মানে গেটখন এইজনী হৈছে মাইনু চশমা চশমা পিন্ধিকে বেয়া চাল দি আছে এইটো ৰাহুল দাদেই আমাৰ স্কুলৰে হয় আৰু এইখনেই আমি অহা গাড়ীখন এতিয়া আমি গাড়ীত উঠি লওঁ তাৰপিছতে গৈ আছোঁ মৃত্যুঞ্জয় মন্দিৰ পাই গ'লোহি মৃত্যুঞ্জয় মন্দিৰ তেজপুৰৰ পৰা বাহিৰে বাহিৰে মৃত্যুঞ্জয় মন্দিৰ আহি গ'লোঁ বাহিৰৰ পৰাই সেৱাটো ল'ম ভিতৰত সোমাব নোৱাৰিম কিয়নো আমি মাংস খাই দিলোঁ লোভীয়া প্ৰাণী সেৱা কৰি আহিলোঁ এতিয়া ঘৰলৈ যাওঁ আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ বাই